আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আলপনা এৱাৰলৈ স্বাগতম জনালোঁ। আজি আকৌ এটি নতুন দিন আৰু আজি নতুন এটা ব্লগ লৈ আপোনালোকৰ আগত মই আহিলোঁ। আজি মই যাব ওলাইছোঁ এক জেগাত। আজি হৈছে শনিবাৰ 25 তাৰিখ। ক'তনো যাওঁ আপোনালোকক বোলো ভাবিলোঁ লগত লৈ যাওঁ। ধুনীয়া এটা জেগা আৰু কি জেগা কিনো হৈ আছে তাকে বোলো আপোনালোককো লগত লৈ যাওঁ আৰু দেখুৱাওঁ। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ঘৰৰ পৰাই মই আৰম্ভ কৰিছোঁ। ঠিক আছে তেন্তে ব'লক। আৰু ঘৰৰ পৰা ওলালোঁ। তাৰপৰা মই গৈছিলোঁ প্ৰথম গণেশগুৰি। তাত মোৰ কাম এটা আছিলে আৰু সোৱা যে দেখিছে সেইটো দূৰৰ পৰা পৰুৱাৰ নিচিনা লাগে। আচলতে পৰুৱা নহয়, সেয়া মানুহ। এই যে তাত যিটো ইউনিক ষ্ট্ৰাকচাৰ মই আগৰ এটা ভিডিঅ'টো দেখুৱাইছিলোঁ, তাত যিটো NRLৰ বিল্ডিং, সেইটো বিল্ডিঙে হয়। ইয়াত দেখিছেনে সেই মানুহজন চাগে তাতে কাম কৰি আছে। ইমান আগত বহি আছিলে ন। আৰু তাৰ পৰা এইখন ব্ৰিজ ইমান মানে ধুনীয়া হৈ আছিলে ন দেখিবলৈ। চাওকচোন আকাশখন, গোটেই পৰিৱেশটোৱে বহুত বেছি ধুনীয়া লাগিছিল। আৰু এয়া আহি পালোঁ ভৰলুমুখ। এয়া দেখিছেনে ব্ৰিজখন ইমান ধুনীয়াকৈ মানে লাইট দি পেলাই বহুত ধুনীয়াকৈ সজাইছিলে। চাবলৈ বহুত ভাল লাগিছিলে। তাৰে পৰা গৈ আহি প্ৰায় ডেষ্টিনেশ্যনৰ অলপ ওচৰ পালোঁ। এইখিনি হৈছে ভূটনাথ। ইয়াত প্ৰায় মানে আগত যিহেতুকে পাৰ্কিং নাপাম, আমি ইয়াতে ৰৈ পেলাই ইয়াৰে ওচৰতে ৰাস্তাৰ কিনাৰতে দোকান কিছুমান আছিলে। বিভিন্ন ধৰণৰ বস্তু পায় আৰু ইয়াত দেখিলোঁ ময়ূৰ পাখি আৰু ময়ো ভাবিলোঁ লৈ লওঁ, ঘৰৰ কাৰণে ল'লোঁ। আৰু ময়ূৰ পাখি ঘৰত থ'লে হেনো বহুত পজিটিভ মানে এনাৰ্জি এট্ৰেক্ট কৰে। সেইখিনি থৈ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ তাৰে ভূটনাথৰ পৰাই। এয়া দেখিছেনে কিমান মানুহ, চাৰিওপিনে গাড়ী মটৰৰ বহুত মানে এইখিনি ট্ৰেফিক জাম এনেও হয়। তাৰপিছত আহি অকণমান আগতে ৰাস্তাৰ কিনাৰতে তাত বাবা কেইজন মানে কিবা পূজা বা এনে পূজা কৰি আছিলে। তাতে অকণমান ৰৈ চালোঁ আচলতে কিনো কৰি আছে। ৰাস্তাৰ কিনাৰতে তেওঁলোক শিৱ তেনেকুৱা পূজা কৰি আছে। শিৱ ভক্তই হয় তেওঁলোক। তাৰপিছত ওচৰলৈ মাতি ফুট দিলে। মোৰ নিজৰখিনি ভিডিঅ' কৰাই নহ'ল, এনেকৈ বাকীখিনি কৰিলোঁ। ফুট ল'লোঁ, অকণমান সময় চালোঁ, ভাল লাগিলে। তেওঁ নিজেই মাতিছিলে ফুটটো মানে ল'বলৈ। তাৰপৰা আকৌ আৰম্ভ কৰিলোঁ। আহি এইখন ফুট অভাৰ ব্ৰিজখন, মালিক ব্ৰিজখন আছে, সেইখন ফুট ব্ৰিজখন উঠিলোঁ। এলিভেটৰটো বন্ধ হৈ আছিলে, তো খোজকাঢ়ি তেনেকৈ উঠিবলগীয়া হ'ল। আৰু এয়া চাওক মানুহ, পিছে কিমান মানুহ, আগতো মানুহ পিছতো মানুহ। আৰু আহি ইয়াৰ পৰা গাড়ী, চবফালে গাড়ী আৰু পূৰা ট্ৰেফিক জাম। আৰু এয়া আহি আৰু ডেষ্টিনেশ্যনৰ অলপ কাষ চাপিলোঁ। আৰু এয়াই বহুতে হয়তো চিনি পাইছে, এয়াই হৈছে কামাখ্যা দেৱালয়লৈ যোৱা মেইন গেট। আৰু ইয়াৰে পৰাই আকৌ আগলৈ যাত্ৰা আৰম্ভ। ব'লক ভিডিঅ'টো চাই থাকক, আপোনালোকক দেখুৱাই থাকিম। আৰু এয়া বহুত মানুহ। আৰু এয়াই হৈছে অম্বুবাচী মেলালৈ বুলি যাত্ৰা সকলোৰে। বহুত ভক্ত মানে বহুত দূৰৰ পৰা আহিছে। আৰু এয়া মানুহ দেখিবলৈ পাইছে কিমান মানুহ, চাৰিওপিনে মানুহ মানে। আৰু এনেকৈ আগবাঢ়ি গৈ থাকিলোঁ। আৰু বহুত ধুনীয়াকৈ সজাইছে লাইট দি। আৰু মেলা বুলি ক'বলৈ আচলতে সেই ৰাস্তাৰ যিটো কামাখ্যা মাৰ মন্দিৰলৈ যোৱা যিখিনি পথ, তাৰে পথৰ ছাইডতে তেনেকৈ দোকানবিলাক বহিছে।
আৰু এয়া চাওক মহাদেৱ শিৱ বাবা বহি আছে। আৰু এইফালেদি আচলতে যায় গণেশ মন্দিৰলৈ। আৰু এয়াই অম্বুবাচী মহায়োগ 2022। আৰু এনেকৈ আহি থাকোঁতে তাতে দেখিলোঁ এনেকুৱা মানে একদম এজন তেওঁ মানে পূৰা শিৱৰ অৱতাৰ ধৰি মানে ৰূপত আছিলে। মানুহে গৈ তাত সেৱা লৈছে, কিছু মানে বহুতে কিবা কিবি দিছেও। এয়া দেখিছেনে, একদম মানে পূৰা দেখিবলৈ মানে কি আৰু শিৱ মহাদেৱৰ নিচিনাই আৰু পূৰা ঠিক তেনেকুৱা ধৰণতে মানে তেওঁ সাজপাৰটো কৰিছে। আৰু এয়া বীৰ লাচিত বৰফুকনৰ এয়া মানে ফটো। এনেকৈ যাত্ৰা কৰি থাকিলোঁ। মানুহ বাপৰে বহুত মানুহ। আচলতে এইবাৰ মানুহ হৈছে কিয়, যিহেতুকে যোৱা দুটা বছৰ হ'বলৈ পোৱা নাছিলে অম্বুবাচী মেলা। হৈছিল যদিও বহুত মানে অনুষ্টুপীয়াকৈ ভিতৰতে নিয়মখিনি কৰি আয়োজন কৰিছিলে। আৰু এইবাৰ যিহেতুকে খুব ভালদৰে মানে হৈছে, সেইকাৰণে বহুত দূৰৰ মানুহ, বহুত দূৰৰ পৰা ভক্ত আহিছে। আৰু সেইদিনা বিশেষকৈ সেইদিনাখন যথেষ্ট ভিৰ আছিলে, মানুহ বহুত বেছি মানুহ। আৰু এয়া ৰাস্তাৰ কিনাৰত দোকান। এনেদৰে গৈ থাকিলোঁ। এইবিলাক সৰু সৰু খেলা বস্তু, ভাতো তেনেকৈ বহুতে চাইছে, বহুতে লৈছেও তাৰ মাজত। আৰু এইবাৰ এইবিলাক টিয়াৰা খুব ওলাইছে তাত, খুব বেছি মানে চাৰিওপিনে টিয়াৰা। আৰু এয়া নিজৰা মানে ক'ৰবাত ওপৰৰ পৰা এনেকৈ পানী আহি আছিলে। কোনোবাই তাতে মুখো ধুইছে, কিন্তু সেয়া ভাল পানী নে কি সেইটো কিন্তু নাজানো দেই। আৰু গৈ এখন দোকানত গ'লোঁ, অলপমান ৰ'লোঁ। জিলাপি আৰু কচুৰি দেখি পেলাই আপোনালোকৰো খাবলৈ মন গৈছে নেকি? আৰু প্ৰায় গৈ পাবই হৈছোঁ। আৰু এয়া সেই ওপৰৰ পৰা তাত এটা ভিউ পইণ্ট আছে। সেই ভিউ পইণ্টৰ পৰা কামাখ্যা ভিউ পইণ্টৰ পৰা গোটেই মানে গুৱাহাটীখন য'পা দেখা পায়। দিনত আৰু ভালকৈ দেখুৱাব পাৰিলোঁ হয়। এয়া চাওক, সেই গোটেই তলত মেইন ৰোড এইটো। আৰু তাত বেছি সময় ৰ'ব নিদিলে, আচলতে বহুত বেছি মানুহ হৈ গৈছে। সেইকাৰণে আকৌ তাৰপৰা গৈ থাকিলোঁ মেইন জেগালৈ। আৰু আহি আমাৰ লগেও তাতে মানে চাবলৈ চব ঠিকে ঠাকে আছেনে নাই। হয়তো IAS বিষয়া আছিলে, তেওঁ মানে চাব আহিছিলে আৰু চব ঠিকে ঠাকে চলি আছেনে নাই। আৰু এনেকৈ গৈ থাকিলোঁ। সেয়া চাওকচোন, টিকলিজনীও চাবলৈ আহিছে। আৰু এয়া আহি আৰু অলপে আছে, দেখিছেনে মানুহ কিমান বেছি। মানে ইয়াত কোনোফালে তাত যোৱা মানে সম্ভৱেই নহয়, ইমান বেছি মানুহ আহিয়ে আছে। তাৰপৰা আৰু অলপমান, আৰু আগবাঢ়ি যাব নোৱাৰিলোঁ, তাৰে পৰাই উভতিলোঁ। বহুত বেছি বেয়া লাগিলে আচলতে। ইমান দূৰ গ'লোঁ, কিন্তু তাৰপৰা আৰু আগলৈ মানে মেইন কামাখ্যা মাৰ যিটো দেৱালয় য'ত হৈ আছে তাত যাব নোৱাৰিলোঁ। তেনেকৈ ঘূৰি আহিলোঁ। উপায় নাই, ইমান ভিৰত সোমালেতো মানে কি হয় ঠিক নাই। সাংঘাতিক বেছি মানুহ, আৰু সেয়া ভিৰত সোমালে মানে কিবা অঘটনে ঘটিব।
আৰু এয়া পাহাৰৰ ওপৰত ঘৰ, এনেকুৱা লাগে মানে ওপৰত ঘৰ আৰু তলত আমি মানুহবোৰ। এনেকৈ উভতি আহিলোঁ। মানুহৰ লাইন যে দেখিছে, ইয়াতে আচলতে ভোগ দি আছে। সেই ভোগৰ কাৰণে মানুহ মানে এবাৰ যিহেতুকে আহিছে ইয়াত, সকলোৱে এবাৰ মা কামাখ্যাৰ ইয়াৰে ভোগ খাবলৈ ৰৈছে, সেই তাৰেই লাইন আচলতে। আৰু সেই আহি আহি আকৌ সেই যে মহাদেৱ স্বৰূপ একদম যিটো মানে সাজপাৰ কৰি আছিলে, আকৌ আহি সেইখিনি পালোঁ। ইয়াতে আকৌ অকণমান ৰ'লোঁ, ভাগৰো লাগিছে, গৰমো বহুত আছিলে আৰু মানুহো বহুত। সেনেকৈ আহি থাকিলোঁ। আহি আহি আৰু আমি অহা ৰাস্তাৰে যোৱা মানে আহোঁতে বেলেগ এটা ৰাস্তা, মানে যিটো শিলৰ ৰাস্তা আৰু অকণমান শ্বৰ্টকাট হয়, শিলৰ চিৰি আছে তাত, সেইটো পুৰণা ৰাস্তা, সেইটোৰে আমি আহিলোঁ। প্ৰায় এখন গেটেৰে শিলৰ ৰাস্তাটোৰে যোৱা, মানে শিলৰ চিৰিটোৰে যোৱা ৰাস্তাটোৰে এখন গেট পায়। আৰু ইয়াতে তাৰপৰা আহিলোঁ। বেয়া লাগিলে একদম মেইন কামাখ্যা মাৰ মেইন য'ত মানে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, মোৰো বহুত বেয়া লাগিলে। একো নাই, যিখিনি গ'লোঁ বাৰু, যিখিনি দেখিলোঁ। আৰু এয়া আহি আহি খোজকাঢ়ি আহি আহি প্ৰায় গাড়ীৰ ওচৰ পামেই আৰু। মানুহ বহুত আছিলে সেইদিনা, আচলতে বহুত বেছি মানুহ। সেয়াই আৰু দোকানবিলাক আছিলেই। তো সেয়া ইয়াতে যাত্ৰা আকৌ ঘৰৰ অভিমুখে। ঘৰ আহি পালোঁ আৰু ঘৰতে মই ভিডিঅ'টো শেষ কৰিব লৈছোঁ। আৰু এইখিনি আছিলে আজিৰ দিনটোৰ এটি ব্লগ। মই গ'লোঁ অম্বুবাচী মেলা, আপোনালোককো দেখুৱালোঁ। সেই তলৰ পৰা সেই অম্বুবাচী মেলাৰ পৰিৱেশ কিনো হয়, কেনেকুৱানো হয়, কিন্তু তাৰ মাজত মোৰো বহুত বেছি বেয়া লাগিলে। আৰু আপোনালোকৰ আগত ময়ো বহুত বেছি দুখিত, কাৰণ সেই ভিতৰৰ দৃশ্য, মেইন মন্দিৰ, মেইন স্থান, মেইন মা কামাখ্যাৰ স্থানলৈ মই যাব নোৱাৰিলোঁ। কাৰণ যাব নোৱাৰিলোঁ কিয়, আপোনালোকে ভিডিঅ'টো চাইছেই যিহেতু গমেই পাইছে কিমান বেছি মানুহৰ ভিৰ, কিমান বেছি মানুহৰ সমাগম। আৰু সেই ভিৰৰ মাজত সোমাই যোৱাটো, সেই ভিৰৰ মাজত যোৱাটো মানে একদম অসম্ভৱ। আৰু সেই ভিৰত গ'লে হয়তো কিবা নহয় কিবা অঘটনহে ঘটিব। পাৰিলোঁ হয়, কিন্তু অলপ ৰ'ব লাগিলে হয় ভিৰ পাতলিবলৈ, কিন্তু কেতিয়াবা ভিৰ পাতলিলে হয় সেইটোতো কোনো তাৰে মানে ঠিকনাই নাই। আৰু কথা হ'ল যে মই আজি গৈছোঁ, আজি হৈছে আপোনাৰ 25 তাৰিখ শনিবাৰ, আৰু কালি ছানডে'। কালি সকলোৰে অফিচ বন্ধ বা সকলোৱে কালি ফ্ৰী, সেইকাৰণে আজি বহুত মানে বহুত জেগাৰ পৰা বহুত মানুহ আহিছে, যিহেতুকে কালি বন্ধ। আৰু যোৱা দুবছৰ যিহেতুকে ক'ভিডৰ কাৰণে মানে অম্বুবাচী মেলা হোৱা নাছিলে, এইবাৰ হৈছে, তো সকলো মানুহে চাবলৈ আহিছে, সেই তাৰে পৰিৱেশটো এবাৰ চাবলৈ আহিছে। সেইকাৰণে মানুহ বহুত বেছি হৈছে, সাংঘাতিক বেছি তাৰমানে। আৰু সেইটো কাৰণে ভিতৰত যাব নোৱাৰিলোঁ। মোৰো বেয়া লাগিলে, কাৰণ ইমান কষ্ট কৰি ওপৰলৈ গ'লোঁ, কিন্তু সেই ভিতৰৰ মেইন মাৰ স্থানলৈ যাব নোৱাৰিলোঁ। যি কি নহওক, যিখিনি গ'লোঁ, যিখিনি পাৰিলোঁ, সেইখিনিয়ে বহুত বেছি ভাল লাগিলে, তাৰে দৃশ্য চাই, তাৰে পৰিৱেশটো চাই। আৰু এইকেইটা দিনত সঁচাকৈ নীলাচল পাহাৰখন মানে বহুত বেছি সজীৱ হৈ উঠে। ইমান মানুহ, ইমান ভক্ত, বহুত দূৰৰ পৰা মানুহ আহে। মই দেখুৱাইছোঁ এই ভিডিঅ'টোত কিমান বেছি মানুহ। আৰু এইখিনিয়ে আছিলে মোৰ ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু মোক কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো চাই। আৰু প্লিজ মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকল নতুন ভিউৱাৰ্ছ আছে তেওঁলোক সকলোকে কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনিয়ে আছিলে আজিৰ ব্লগ। আকৌ অন্য এটি ব্লগত আপোনালোকক লগ পাম বুলি আশা ৰাখিলোঁ। আপোনালোক সকলোৱে ভালে কুশলে থাকক, হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে থাকক। ঠিক আছে তেন্তে, এইখিনিতে মই মোৰ ভিডিঅ'টো শেষ কৰিছোঁ। আকৌ লগ পাম, ধন্যবাদ।